জাপানত টাইফুন ড'লৰ তাণ্ডৱ। প্ৰতি ঘণ্টাত 230 কিলোমিটাৰ বেগেৰে টাইফুন ড'লে চলাইছে তাণ্ডৱ। জাপান বতৰ বিজ্ঞান সংস্থাৰ বিশেষ সতৰ্কবাণী। জাপানৰ দক্ষিণ পশ্চিম অঞ্চলত টাইফুন ড'লে চলাইছে তাণ্ডৱ। ধুমুহাৰ তীব্ৰ বতাহ আৰু ধাৰাসাৰ বৰষুণৰ ফলত বিস্তৰ ক্ষতিসাধন। এই ধুমুহাৰ পৰা আশ্ৰয় ল'বলৈ লাখ লাখ লোকক আহ্বান কৰ্তৃপক্ষৰ। দেওবাৰে সন্ধিয়া প্ৰায় 7 বজাত ধুমুহা আৰম্ভ হয় আৰু ইয়াৰ তাণ্ডৱ কাগোচিমা চহৰত চলে। প্ৰতি ঘণ্টাত 230 কিলোমিটাৰ বেগত টাইফুন ড'লে চলাইছে তাণ্ডৱ। জাপানৰ দ্বিতীয় আটাইতকৈ শক্তিশালী ধুমুহা বুলি তথ্য দিছে জাপান বতৰ বিজ্ঞান সংস্থাই। ই দক্ষিণ কিউছু অঞ্চলৰ কাগোচিমা, কুমামাটো আৰু মিয়াজাকিৰ অঞ্চলত সৃষ্টি কৰিছে ভাবুকি। নিউজ ডেস্ক ৰিপৰ্ট, পিলাৰ।